গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু ভিডিঅ'টোৰ শেষলৈকে চাই থাকক আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। আহক এতিয়া ইয়াত দেখিছে মই চাহ খাইছিলোঁ আৰু মই ভাত বনাইছোঁ। পাচন দেখিছিলে নাই কিমান আছে আৰু মই এতিয়া ভাজি আছোঁ মাছ। বনাম আজি ৰঙালাও মাছৰ সৈতে আৰু এইটো ভাবিছোঁ ভাপত দিম আৰু ইয়াতে সৰিয়হ সিজাই থৈ দিছোঁ। এতিয়া মই চব্জিটো বনাই দিম আৰু মাছ ভাজা হৈ গৈছে আৰু মাছৰ তেলটোতে দি দিম। একেলগে পিঁয়াজ নহৰু জলকীয়া কেঁচা জলকীয়া শুকান জলকীয়া একেলগে দি দিছোঁ আৰু ইয়াৰ পৰা দি দিম পাঁচফোৰণ। এতিয়া মই ইয়াতে দিম ৰঙালাওখিনি। এতিয়া দিম মই মাছ ভিতৰতে আছে পোৰা মাছখিনি। খুব টেষ্ট লাগে ৰঙালাওৰ সৈতে পোৰা মাছ খাই। আৰু ইয়াতে মই জালুক আৰু আদা বটাইছিলোঁ দি দিছোঁ। বটা জালুক আৰু আদাখিনি ইয়াতে দি পানী আছে। উতলালে মই জিৰা গুড়ি অলপ দি দিম। হৈ গ'ল ৰঙালাও আৰু তোৰা মাছৰ চব্জি আৰু ইয়াতে দি দিছোঁ ধনিয়া পাত। আজি মই কান্দুলি মাছৰ ভাপত দিয়া বনাম, কিন্তু মই আজি কলপাতেৰে নবনাওঁ। আজি মই দিম ৰঙালাও পাত আৰু ইয়াতে ধুই থৈ দিয়া আছে সৰিয়হ, ইয়াতে দি দিম মিক্সিত গাৰ কৰি লওঁ। পিঁয়াজ ফালি দিছোঁ, ইয়াত দিছোঁ নহৰু, ধনিয়া পাতটো মই পিছত কাটি কিনে দি দিম আৰু কেঁচা জলকীয়া দুটা, আদা, এটা শুকান জলকীয়া দিছোঁ। অকণমান জ্বলা খাওঁ যিহেতু, আৰু ক'লা জলকীয়া এটা বহুত জাল থাকে, খাই ভাল লাগে। মই এইখিনি গোটেই সৰিয়হ নিদিওঁ, অলপ বেছিকৈ ভিজোৱা আগত মই অলপ দি দিম আৰু মই লাষ্টত দিম পিঁয়াজৰ পাত আৰু ধনিয়া পাতটো। এতিয়া দিম মই নিমখ হালধি ভালদৰে সানি লওঁ। এতিয়া মই মছলাখিনি ইয়াতে দি দিম। এতিয়া মই ৰঙালাও পাত লৈছোঁ তিনিটা, তিনিটা এনেকৈ লওঁ যাতে মছলাখিনি বেছি নহয়। আৰু ইয়াতে অকণমান মছলা এতিয়া ৰাখি দিম আৰু ইয়াতে মাছটো ভালদৰে এনেকৈ সানি দিম। এনেকৈ সানি আৰু ইয়াত দি দিম এতিয়া এয়া কাটি লোৱা পিঁয়াজৰ পাত আৰু ধনিয়া পাত। এয়া মই সূতাৰে বান্ধি লৈছোঁ। এতিয়া মই ৰাইচ কুকাৰৰ ভাপত দিম। যাতে মোৰ ভাতটো হৈ থাকিব আৰু প্লাছ মাছটো হৈ থাকিব। গাইজ এতিয়া মই মাছটো ইয়াতে দি দিম। চচটো এতিয়া মোৰ হৈ থাকিব। মই বাচনবোৰ ধুওঁ, কাৰণ ৰাতিপুৱা সময় নাপালোঁ, ৰাতিপুৱা ভাত বনাব লগা হ'ল। এতিয়া মানুহজনো আহিব ভাত খাব আৰু জল্দি জল্দি বাচনখিনি ধুই দিওঁ। ৰেডি হৈ গ'ল, পিছত কৰি দিম দেখুৱাম আপোনালোকক। গাইজ মই এতিয়া দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা আছে লাও পাতত দিয়া মাছটো। ইয়াতে থৈ দিম আৰু আনবক্সিং কৰি আছোঁ। লাও পাতেৰে আজি কান্দুলি মাছ বনাইছোঁ, খাই চাবা কেনেকুৱা লাগে।
আপোনালোক খুলি দেখুৱাই আছোঁ Oh my god. क्या बनाया है? এয়া দেখিছে লাও পাতৰ মাছটো कांडली मास. थोड़ा टेस्ट करी चाहूँ. কেঁচা লগা Sweet. আজি দুপৰীয়া সাজ এয়া লাও পাতত দিয়া ভাপৰ মাছ আৰু ইয়াত তোৰা মাছৰ সৈতে ৰঙালাও চব্জি এতিয়া আমাৰ চাহাবে খাব দেৰি হৈছে তেওঁ দুপৰীয়াৰ সাজ খুবেই টেষ্টি হৈছে আৰু হাতেৰে বহুত ধুনীয়াকৈ বনাইছে আগতে দিনত আৰু ভাল বস্তু খাব পাৰোঁ কামনা জনালোঁ আজি ভিডিঅ'টো ইমানতে সামৰিম আৰু যদি ভাল লাগে তেতিয়াহ'লে জানেই নহয় কি কৰিব লাগে কওক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু নতুন নতুন ৰেচিপি তেতিয়া দি নতুন থাকিম নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে আৰু আমাৰ চেনেলটো ধুনীয়াকৈ আগবঢ়াই লৈ যাই থাকিম বাই বাই ধন্যবাদ